নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ এই বিশেষ হিতান জ্যোতিষাস্ত্ৰৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰতিদিনে এই সময়ছোৱাতে আমি উপস্থিত থাকো আৰু আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষাস্ত্ৰবিদ কিৰুয়ং দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ তাৰপিছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজি 30 ডিসেম্বৰ আজিৰ গ্ৰহগতিৰ পজিশ্যন এই ধৰণৰ ৰাহু মীন ৰাশিত বহি আছে বৃহস্পতি বৃষ ৰাশিত বহি আছে আজিৰ দিনটোত কেতু বহি আছে কন্যা ৰাশিত আৰু বুধ বহি আছে বৃশ্চিক ৰাশিত মঙ্গল নিচস্ত হৈছে তাৰ মানে কৰ্কট ৰাশিত বহি আছে শনি আজি কুম্ভ ৰাশিত আজি চন্দ্ৰ ৰবি আৰু লগ্ন ধনু ৰাশিত বহি আছে আজি তিথি অমাৱস্যা বৃদ্ধি যোগ ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মূলা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা হ'ব অমৃত যোগ আছে অৱশ্যে পূব দিশৰ যাত্ৰা নাই আজি শুভ কৰ্ম আৰোগ্য স্নান আজি মাছ মাংস কণী তেল আদি খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে দিনটো ৰাশিফলত মই দুখন তেৰত কাৰ্ড ল'ম কাপছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে আজি দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক দিশত কিছু উন্নতি আশা কৰিব পাৰে শৰীৰ প্ৰায় ঠিকে থাকিব কোনো হেৰুৱা সা সম্পত্তি হাতলৈ আহিব পাৰে আজি অবাধ্য সন্তানৰ প্ৰতি কঠোৰ হ'লে ভাল ফল দিব প্ৰেমত শুভ ফল গেৰুৱা বৰণটো লাকি ব্লেক কালাৰ আনলাকি এতিয়া বৃষ ৰাশি টৰাছ কাপছ এণ্ড ছৰ্ডছ এই ৰাশিৰ জাতক জাতিকাসকলৰ বৈষয়িক অৱস্থাৰ কিছু উন্নতি সম্ভৱ আজি পত্নীৰ লগত বিবাদ শিল্পীসকলে যোগ্যতা অনুসৰি সন্মান লাভ আজি প্ৰেমত মাদকতা থাকিব গ্ৰীণ কালাৰ লাকি আজি অৰেঞ্জ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ সূত্ৰত ভ্ৰমণৰ সুযোগ পাব আজি কোনো সুখ হ'বনে মানসিক সুখ আনিব পাৰে পাৰিবাৰিক সমস্যাই মনলৈ হতাশা আনিব আজি অপ্ৰত্যাশিতভাৱে ধনলাভৰ যোগ দেখা যায় মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পুৱা ভাগতে গৰখীয়াক দান ধ্যান কৰক সেউজীয়া শাক পাচলি দান কৰক দক্ষিণা দান কৰক ভাল ফল দিব ৰেড কালাৰ লাকি কালাৰ গ্ৰীণ কালাৰ লাকি কালাৰ য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ কেঞ্চাৰ কৰ্কট ৰাশিলৈ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ পৈতৃক সা সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব হ'ব পাৰে যিকোনো কামত আগবঢ়োৱাৰ আগত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক আজি বিদ্যাৰ্থীসকলে শুভ ফল পাব প্ৰেমত আনন্দ লাভ আজিৰ দিনটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দেৱী মন্দিৰ দৰ্শন কৰক ব্লেক কালাৰ ইউজ কৰিব পাৰে বেগুনীয়া কালাৰ আনলাকি দাদা আমি এইখিনিতে এখন পত্ৰ লৈছোঁ পত্ৰখনত জানিব বিচাৰিছে যে বাস্তুশাস্ত্ৰ মতে পঢ়া শুনা কৰা ৰুম বা পূজা মন্দিৰ কেনেকুৱা হ'ব লাগে বিদ্যাত সুফল লাভ কৰিবৰ বাবে কি কৰিব লাগিব হয় পঢ়া ৰুম নৰ্থ ছাইড নতুবা ৱেষ্ট ছাইডত হ'লে ভাল উত্তৰ নতুবা পশ্চিম ফালে হ'লে ভাল পঢ়াৰ সময়ত পূব নতুবা উত্তৰ দিশত বহি পঢ়িব লাগে পঢ়া শুনাত মানে পঢ়া ৰুমটোৰ দৰ্জাটো যদি মেইন ডোৰটো যদি নৰ্থৰ ফালে থাকে উত্তৰ ফালে থাকে তেতিয়া ভাল আৰু পাৰিলে স্ফটিকৰ মালা এডাল আপুনি পিন্ধি ৰাখক মানে বিদ্যাৰ্থীয়ে পিন্ধি ৰাখিব আৰু সেই মালাডালত সদায় পঢ়াত বহাৰ আগতে সৰস্বতী দেৱীৰ স্তোত্ৰ জপ কৰিলে বিশেষ ভাল ফল দিয়ে ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফললৈ যাওঁ এতিয়া আহিছোঁ মই কাপছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো প্ৰায় ভালদৰে পাৰ হ'ব আজি মনটো হঠাৎ গধুৰ হৈ পৰিব পাৰে শৰীৰত মধ্যম ফল প্ৰেমত শুভ হ'ব বিদ্যাৰ্থীসকলে ব্যস্ততা পাব ব্যস্ততা বৃদ্ধি হ'ব গল্ডেন কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া কাপছ এণ্ড পেজ অফ পেণ্টাকুলছ কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজহুৱা কৰ্মত সহানুভূতি লাভ দাম্পত্যত মতবিৰোধ বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সমস্যা পাব আজি গেৰুৱা বৰণটো শুভ নীলা বৰণটো আনলাকি এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স তুলা ৰাশি লিব্ৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত শুভ ফল কৰ্মৰ ক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব বিদ্যাত শুভ বিদ্যাৰ্থীসকলে পঢ়া শুনাত সমস্যা পাব আজি প্ৰেমত বুজাবুজি থাকিব তুলা ৰাশিৰ জাতক জাতিকাসকলে তাম আৰু ৰূপৰ আঙুঠি একেলগে পিন্ধক ভাল হ'ব ৰেড কালাৰ চিলভাৰ কালাৰ লাকি বেগুনীয়া কালাৰ আনলাকি এতিয়া হওক বৃশ্চিক ৰাশি স্কৰ্পিঅ' কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি এই ৰাশিৰ জাতক জাতিকাসকলে ফুৰা চকাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক আজি বিভিন্ন দিশত বিশৃংখলাত ভুগিব পাৰে বিশৃংখলতা থাকিব আজি জ্যেষ্ঠজনক সন্মান কৰক ভাল হ'ব আৰ্থিক সমস্যা থাকিব হোৱাইট কালাৰ লাকি গোলাপীয়া বৰণটো আনলাকি আমি দাদা বিষয়ৰ মাজলৈ আহোঁ আজি বিষয় কেনেধৰণৰ লৈ আহিছে হয় আজিৰ বিষয়টো হৈছে সোমাৱতী অমাৱস্যা আজি অমাৱস্যা
আৰু ইয়াক হোমাৱতী অমাৱস্যা বুলি কোৱা হয়। গতিকে এই হোমাৱতী অমাৱস্যাৰ দিনা আপুনি যদি বিভিন্ন ধৰণৰ নিয়ম কানুনবোৰ পালন কৰিব পাৰে, বৰ বিশেষ দিন আৰু আপুনি যথেষ্ট উপকৃত হ'ব পাৰে। হোমাৱতী অমাৱস্যা সোমবাৰে যেতিয়া অমাৱস্যা তিথি পৰে, তেতিয়া হোমাৱতী অমাৱস্যাৰ পবিত্ৰ তিথি পালন হয়। এইদিনা ভগৱান শিৱ আৰু মা পাৰ্বতীৰ পূজা কৰা হয়। বিশ্বাস কৰা হয় যে এই অমাৱস্যাত উপবাস কৰিলে সৌভাগ্য, সুখ আৰু সমৃদ্ধি আহে। এইদিনা দানৰ বিশেষ গুৰুত্ব আছে। 30 ডিচেম্বৰ ৰাতিপুৱা 4:04 পৰা 31 ডিচেম্বৰ 3:56 শেষ হ'ব। স্নান ও দানৰ শুভ সময় 31/12/2024 ৰাতিপুৱা 5:24 পৰা 6:19 স্নানৰ পিছত দান কৰিলে চিৰপুণ্য লাভ হয়। ইয়াতে জীৱনৰ অনেক কষ্ট কটা যায়। হোমাৱতী অমাৱস্যাত মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু ও সুখী দাম্পত্য জীৱনৰ বাবে উপবাস কৰে। দিনৰ 12:03 পৰা 12:39 শিৱ পাৰ্বতীৰ পূজা কৰিলে আপোনাৰ বিবাহিত জীৱন সুখী হৈ উঠিব। অমাৱস্যাৰ দিনা ৰাহুৰ প্ৰাধান্য বেছি থাকে। এই দিনা ৰাহুৰ স্তোত্ৰ পাঠ কৰিলে ৰাহুৰ দুখ কটা যায় আৰু নেতিবাচক শক্তি দূৰ হয়। যদিহে কোনো লোকে এই হোমাৱতী অমাৱস্যা পালন কৰিব বিচাৰে, তেনেহ'লে ৰীতি নীতি কেনেদৰে পালন কৰিব বা কিদৰে এই অমাৱস্যা নিশা কটাব, আটাইখিনি কথা খুব সুন্দৰকৈ এই ভিডিঅ'ৰ জৰিয়তে তেওঁ উল্লেখ কৰিছে। দাদা, আমি আনকেইটাৰ সিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড ওৱান্স, ধনুৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যৰ দিশত অধিক লাভৱানৰ যুগ দেখা যায়। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ। প্ৰেমত কিছু বাধা আছে। বিদ্যাৰ্থীসকলে যত্ন লোৱাৰ দৰকাৰ হ'ব। দাম্পত্যত শুভ ফল। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি হালধিৰ ফুট লগাওক, ভাল হ'ব। গোলাপীয়া বৰণটো শুভ, হালধীয়া কালাৰটো শুভ, ব্লেক কালাৰ নালাগে। এতিয়া হওক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্ম পৰিকল্পনাত সফলতা পাব। প্ৰেমত কিছু বাধা আছে। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ। চাকৰিয়ালসকলৰ বাবে দিনটো শুভ হ'ব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ বেগুনীয়া। কুম্ভ ৰাশি একুৰিয়াছ, কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেদি কৰ্মত সফলতা পাব। অধিক উপাৰ্জনৰ বাবে আজি ব্যৱস্থা ল'লে সফলতা লাভ। প্ৰেমত শুভ ফল। আজি পুৰণা মামলা মকদ্দমাৰ নিষ্পত্তি হ'ব পাৰে। গোল্ডেন কালাৰ লাকি কালাৰ, ৰেড কালাৰ আনলাকি। এতিয়া মীন ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত উন্নতি যোগ দেখা যায়। মানসিক অৱস্থা বিশেষ ভাল নহ'ব পাৰে। প্ৰেমত শুভ ফল। আজি বিভিন্ন যোগাযোগ আদিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক, শুভ ফল দিব। আজি হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম, কিন্তু এইখিনিতে দৰ্শকসকলক জনাই থওঁ যে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে কিৰোয়ং দাদাৰ চেম্বাৰ আছে। আপোনালোকে আহিব পাৰে, তেওঁৰ সৈতে কথা পাতিব পাৰে। আৰু আপোনালোক কিন্তু অহাৰ সময়ছোৱাত আপোনালোকে নিজৰ যিখন কুস্তি, সেই কুস্তিখন আনিবলৈ নাপাহৰিব। আৰু অহাৰ পূৰ্বে আপোনালোকে টেলিভিছনৰ স্ক্ৰীণত থকা সেই নম্বৰটোত যোগাযোগ কৰিব। দাদা, আপোনাৰ ঠিকনাটো আপুনি এবাৰ জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।